নমস্কাৰ। আজি মই আপোনালোকলৈ কল আৰু চাউলৰ গুড়িৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। কলৰ পিঠাটো বনাবলৈ মই কল 3টা লৈছোঁ। ভালদৰে পকা কল ল'ব। এতিয়া মই ইয়াৰে বাকলি গুচাই ল'ম। মই বাকলি গুচাই ল'লোঁ কল 3টাৰ। মই কাটা চামুচ এখন লৈছোঁ। এতিয়া মই কলকেইটা এইদৰে গুড়ি কৰি ল'ম। এইদৰে মই কলখিনি ভালদৰে এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ গুড়। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। কলৰ লগত গুড়খিনি মই ভালদৰে এইদৰে মিলাই ল'ম। এতিয়া মই এইখিনি মিক্স কৰি লৈ ল'লোঁ। এইখিনি এতিয়া ছাইড কৰি মই থৈ দিম। মই সৰু গামলা এটা লৈছোঁ। ইয়াতে মই 1 কাপ চাউলৰ গুড়ি দি দিছোঁ। 1 কাপ চুজি দি দিছোঁ। সামান্য পৰিমাণৰ বেকিং চ'ডা দি দিছোঁ। সকলোৰে ঘৰত থাকে, বেকিং পাউডাৰ দিলেও হৈ যায়। এইখিনি মিলাই ল'ম এইদৰে। মই ভালদৰে মিলাই ল'লোঁ। মই এচামুচ ঘি দি দিছোঁ। ঘিখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। মই ইলাইচি 3টা এইদৰে থেতেলাই দি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াত 1/2 কাপ ফ্ৰেছ মলাই এইদৰে চামুচখনেৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। এইখিনি মই ইয়াতে মিলাই ল'ম। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে গুড় আৰু কল মিলাই থৈ দিয়া এবাৰ বাতিটোত এইদৰে আকৌ মিলাই লৈছোঁ। ইয়াতে মই এইদৰে দি এতিয়া মই এইখিনি ভালদৰে আকৌ ইয়াত মিলাই ল'ম। এইদৰে এইখিনি মই এইদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে মই কল আৰু গুড় লোৱা বাতিটোতে 1 কাপ গাখীৰ লৈছোঁ। ইয়াৰে আধা দি ল'ম। কল আৰু গুড়ৰ লাগি থৈ দিয়া মিঠাখিনি এই পিঠাটোত যায়। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। গাখীৰ মই 1 কাপ লৈছোঁ। ইয়াৰে আধা দি দিছোঁ। দৰকাৰ হ'লে আৰু দি দিম। এইখিনি এইবাৰ প্ৰথমতে ইয়াত মই আৰু আধা গাখীৰ দি দিছোঁ। সম্পূৰ্ণ 1 কাপ গাখীৰ ইয়াত দি দিলোঁ। এতিয়া চাই ল'ম। এইখিনি ৰেডি হৈ গ'ল। এইটো জোখতে ৰখাই দিব। ইয়াতকৈ বেছি ডাঠ বা বেছি পনীয়াও নকৰিব। আপোনালোকে যদি গুড় দিব নিবিচাৰে চেনিও দিব পাৰে। চেনি বহুতে নাখায়, সেইকাৰণে গুড়েৰে বনাইছোঁ এই পিঠাটো আজি। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই কেক টিন এটা লৈছোঁ। কেক টিনটোত অলপ ঘি সানি ল'ব। এতিয়া মই ইয়াতে পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিম। এইদৰে টেপটেপাই দিব। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে তেতিয়া আপোনালোকে ঘি 2 চামুচ দি দিব। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে ওপৰত কাজুৰে গাৰ্নিছ কৰি দি দিম। এইদৰে মই গেছত চচপেন এটা দি দিছোঁ। ইয়াত মই এগিলাচ পানী দি উতলাই লৈছোঁ। পানীখিনি ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই পিঠাৰ পাত্ৰটো দি দিছোঁ।
ঢাকনিৰে এইদৰে ঢাকি 20 মিনিট সময় থৈ দিম। 20 মিনিট সময়ৰ পাছত ঢাকনি গুচাই চাই লওঁ। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই এইদৰে চেক কৰি চাই ল'ম। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। পিঠাটো হৈ গৈছে। এয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই উলিয়াই ল'ম। অলপ ঠাণ্ডা হৈছে, এতিয়া মই উলিয়াই ল'ম। এইদৰে দি খুব সোৱাদ লগা এটা পিঠা। আপোনালোকে এইদৰে ট্ৰাই কৰিবচোন। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। হেল্থি এটা পিঠা আপোনালোকে এইদৰে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। পিচ মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই উলিয়াই ল'ম প্লেটত। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।